Hey guys, welcome to my YouTube channel. আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এখন মেলাৰ পৰা। ইমান ডাঙৰ মেলা ক'ত হৈছেনো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে, তেতিয়াহে জানিব আমি ক'ত আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আপোনালোকে হয়তো গম পাইছে আমি এতিয়া ক'লৈ আহিছোঁ। আমি আহিছোঁ শিশু পানীৰ তেলি হালত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী লক্ষী পূজাত। আৰু ইয়াত বহুত মানুহ হৈছে। এতিয়া 10:30 বাজিছে, মানুহ আহি আছে ইয়াত। আমি এতিয়া ভাবিছোঁ অলপ কিবা কিবি কিনি লওঁ তাৰপৰা। আৰু ইয়াতে সাংস্কৃতিক সন্ধিয়া হৈছে, আমি তাত যাম চাবলৈ। আমি এতিয়া আহি আছোঁ য'ত সাংস্কৃতিক সন্ধিয়া মানে অনুষ্ঠানটো পৰিৱেশন হৈ আছে, তাতে আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাই আছে জনাব কমেণ্ট বক্সত। যদি মোৰ চেনেলটো চাই ভাল পাইছে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ ভিডিঅ' দি থাকিলে আপোনালোকে চাই থাকিব, অলপ সহায় কৰিব। আৰু মোৰ চেনেলটো মই যিহেতুকে নতুন ইমানো নাজানো। এয়া চাওক বহুত মানুহ হৈছে, মানুহ অগণন মানুহ। এয়া চাই থাকক ভিডিঅ'টো। এতিয়া আমি এডোখৰ পাই আছোঁহি য'ত কালচাৰ প্ৰগ্ৰেম হৈছে। আমি আজি মেলা চাবলৈ 6জন আহিছোঁ। পালকি আহিছে, ঋষি আহিছে, বৌ আহিছে, দাদা আৰু ভাইটিটা। আমি 6জন আহিছোঁ। চাৰিওফালে দোকান আছে আৰু বহুত ডাঙৰকৈ পাতিছে। মানুহো বহুত হৈছে, আপোনালোকে দেখিছে বহুত মানুহ হৈছে। এয়া কিছুমান প্লেনেট আছে ইয়াতে। মই ল'ম বুলি ভাবিছিলোঁ, নিবলৈ দিগদাৰ হ'ব যে সেয়ে নল'লোঁ। এয়া মেলা বুলিলে ফুলিৰে ভৰি থাকে গোটেই দোকানখন আৰু পুতলা।
আমি এইখিনিতে ৰখি অলপ প্ৰগ্ৰেম চালোঁ আৰু চায়ে আছোঁ আৰু সেয়া ভাবিছিলোঁ টেটু এটা ময়ো বনাম যদি মায়ে মোক ঘৰৰ পৰা উলিয়াই দিয়ে মই ক'ত থাকিম আৰু সেয়েহে মনৰ আশা মনতে বহি আকৌ গুচি আহিলোঁ আৰু টেটু নবনাই আহি থাকোঁতে খেল এটা দেখিলোঁ এইটো বোলে ভাঙিব পাৰিলে এবাৰত ভাঙিব পাৰিলে 800 পায় আৰু দুবাৰত নে 500 আৰু তিনিবাৰত 400 পায় নেকি এনেকৈ কৈছে তাৰপৰা ভাইটিটা গ'ল ভাইটিটা এবাৰো টিকাব নোৱাৰিলে গুচি আহিলে তাৰপৰা হাঁহিছোঁ আমি এয়া আকৌ ৰিং খেলিবলৈ আহিলোঁ আমি মানে অকল বাবাদা আৰু ভাইটিদাই খেলিছিলে হাঁহটো ডিঙিত যদি ৰিংটো ভৰাব পাৰে হাঁহটো পাই যাব বোলে কেইবাবাৰো মাৰিলে কিন্তু নাপালে তাৰপৰা গুচি আহিলোঁ আৰু তাৰপৰা আকৌ আমি বেলেগ এটা ৰিং খেলিবলৈ আহিলোঁ সেইটোতো একেই হ'ল নোসোমালে এডালো ৰিং নৱেম্বৰত এয়া আমি ভাবিলোঁ কিবা এটা খাই লওঁ তাৰপিছত খালোঁ তাৰপৰা এতিয়া ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ কাৰণ বহুত দেৰি হ'ল এতিয়া 12:30 বাজিছে কিন্তু মানুহৰ ভিৰ অলপো কমা নাই বহুত মানুহ আহিছে আগতে আমি গম পোৱা নাছিলোঁ এইবাৰ প্ৰথম গম পাইছোঁ আৰু মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ডাঙৰ মেলা হয় আৰু বহুত মানুহ আহিছে ইয়াতে এইবাৰ পিছে মোৰ চকৰিত উঠা নহ'ল মানুহ ভিৰ আছে আৰু দেৰি হ'ব যিহেতুকে একেডোখৰ জেগাতে ৰৈ থাকিলে আমি মানে গোটেই ৰাউণ্ডটো ঘূৰিলোঁ চালোঁ আৰু সাংস্কৃতিক সন্ধিয়াও চালোঁ অলপ টাইম কিবাকিবি ল'লোঁ আৰু এতিয়া